নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যে আগৰ এই ভিডিঅ'টো মোৰ চেনেলত চাব। এই ভিডিঅ'টোত আপোনালোকে বহুত ভিউজ দিছে, কিন্তু আপোনালোকে লাইক ইমান কৰা নাই আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা নাই। চাওক, আৰু যিসকলে চোৱা নাই একেবাৰে তেওঁলোকে যাই চাওক, সম্পূৰ্ণটো চাব লাগে। চাইনিজ এপবিলাকৰ বিষয়ে মই সেইটো ভিডিঅ' বনাইছিলোঁ। টিকটক হওক, জেণ্ডাৰ হওক, আনইনষ্টল কৰিব লাগে। ইয়াৰ সলনি ইয়াৰ অল্টাৰনেটিভ আমি কি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে মই আজি বনাইছোঁ। নতুন এপ লক এইটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। এপ লক এইটো চাইনিজ এপ, ইয়াৰ সলনি নতুনটো ব্যৱহাৰ কৰিব পাৰে। ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। ইউচি ব্ৰাউজাৰ যিটো এটা চাইনিজ এপ, ইয়াৰ সলনি আপোনালোকে ক্ৰম ব্ৰাউজাৰ বা অন্য ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে। হাগো এপ আপোনালোকে ব্যৱহাৰ নকৰিব। হাগো প্লে উইথ ফ্ৰেণ্ড এইটো ব্যৱহাৰ নকৰিব। ৰস্পো ভিডিঅ' এপ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। টিকটকৰ সলনিও ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পৰা আপোনালোকে শ্বেয়াৰ এপ ব্যৱহাৰ কৰিব পাৰে, যিটো মেড ইন ইণ্ডিয়া হয়। ইয়াৰ পৰা আপোনালোকে মাইট্ৰন এপ ব্যৱহাৰ কৰিব পাৰে। এইটো এপ ভাৰতীয় এপ। জেণ্ডাৰটো আপোনালোকে ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ সলনি আপোনালোকে ব্যৱহাৰ কৰিব জিঅ' ছুইচ। জিঅ'টো আমি জানো সকলোৱে আমাৰ ভাৰতীয় এপ। আৰু আপোনালোকে এনেকৈ গম পাব যে প্ৰডাক্টসমূহ ভাৰতৰ নে বেলেগৰ। যদি আপোনালোকে গম পাব লাগে তেনেহ'লে আপোনালোকে বাৰকোড কিছুমান থাকিব। বাৰকোডসমূহ ভাৰতৰ আৰু চাইনাৰ মাজত পাৰ্থক্য। চাইনাৰ বাৰকোডটোৰ নম্বৰ হৈছে 690 পৰা 695 আৰু যিটো ভাৰতীয় আমাৰ বাৰকোডৰ সংখ্যা সি 890। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে 890টো হৈছে ভাৰতীয় বাৰকোডৰ সংখ্যা। আপোনালোকে বহুতো কমেণ্ট কৰিছিল, কমেণ্টবোৰ মই আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ ওলাই আছোঁ। এইসমূহ মোৰ কমেণ্ট, এইবিলাক কমেণ্ট আহিছিল। ভাল লাগিল আপোনালোকৰ এনেকুৱা কমেণ্ট পায়, আৰু ভৱিষ্যতে যাতে আপোনালোকে ছাপোৰ্ট কৰি যায় আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।